নমস্কাৰ, আসসালামু আলাইকুম। 1947 চনৰ 15 আগষ্টত মানে আজিৰ দিনটো যিহেতু আমাৰ দেশখন স্বাধীন হৈছিল, ভাবিলোঁ এই স্বাধীনতা দিৱস উপলক্ষে অকণমান ফুৰিবলৈ যাওঁ। ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ বলক। স্বাধীনতা দিৱস উপলক্ষে স্কুলত মানে মোৰ ছোৱালীৰ স্কুলত ধুনীয়াকৈ যি আয়োজন কৰিছে তাকে অকণমান আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। মানে মই যিহেতু আহিছিলোঁ স্কুলত, ৰাতিপুৱাই আহিছিলোঁ ছোৱালীৰ লগত। এখেতৰ চিফ গেষ্ট হিচাপে এখেতক নিমন্ত্ৰণ জনাইছে। Nifty depicts truth, justice, morality, good behavior, policy, and code of conduct. Behind the Nifty house is the pretty house led by ছোৱালীবিলাকে যিহেতু ছোৱালী স্কুল গোটেই ছোৱালী আছে ইয়াত, ছোৱালীবিলাকে এনেকৈ পেৰেড কৰিছে। চালোঁ অকণমান ধুনীয়াকৈ কৰিছে, ভাল লাগিছে চাই। ইমান কণ কণ ছোৱালী। symbolizes pleasure, joy, kindness, favor, grace, love, and beauty. The last marching contingent is the Shanty House, led by joyful Mary Mongar as the commander, Baby London Moy as the placard bearer, and Sierra Carabella Kasati as the flag bearer. Shanti signifies peace and tranquility. It is a concept of societal. ফাইনেলি মোৰ ছোৱালীৰ আজি সেই দিনটো আহি গ'ল, যিটো দিনৰ কাৰণে তাই বহুত দিনৰ পৰা আগৰে পৰা তাই মানে অপেক্ষা কৰিছিল। তাই মানে আশা কৰিছিল এই কোনদিনা মোক সদায় সোধে মামি 15 আগষ্ট কেতিয়া কেতিয়া কেতিয়া। ফাইনেলি আজি সেই দিনটো আহি গ'ল। আজি বহুত দিন আগৰে পৰা ইহঁতক মানে প্ৰেক্টিচ কৰাই আছিল, ইহঁতক ৰিভাইজ কৰাই আছিল এই ডান্সটোত। আজি আহি গ'ল, পাৰিছে যে কৰিব। ইমান কণ কণ ছোৱালী, ইয়াতে মোৰ ছোৱালীজনীও আছে ইয়াৰ মাজত। আজিৰ এই ভিডিঅ'টো মই 15 আগষ্টতে কৰা আছিল, স্বাধীনতা দিৱসৰ দিনা কৰা আছিল, কিন্তু মই সময় পোৱা নাছিলোঁ। সময়ৰ অভাৱৰ বাবে আজি অকণমান সময় পালোঁ, আজি সেইকাৰণে এডিট কৰি দিলোঁ। ক্লাছ অনুযায়ী প্ৰগ্ৰেমবিলাক বেলেগ বেলেগ কৰিছে, কিছুমানক ডান্স, কিছুমানক গান এনেকুৱাকৈ দিছে। আমাৰ ইহঁতক ডান্সত দিছে, এইটো ডান্সত দিছে। আৰু এইকেইটা চাওকচোন, আৰু কণ কণ ইমান মৰম লাগে, বাপৰে এইকেইটা আৰু সৰু কি ডান্স কৰিছে চাওক না। অ' মাই গড, মইতো পাগল হৈ গৈছোঁ ইয়াত আহি। অ' মাই গড, ওপৰৰ পৰা এনেকৈ পানীবিলাক পৰি আছে ন, নিজৰাত পানীবিলাক এনেকুৱা লাগিছে গাখীৰে পৰি আছে নে পানী পৰিছে, এনেকুৱা লাগিছে মেঘৰ পৰা ডাইৰেক্ট আল্লাই ভগৱানে পানী দি আছে, গাখীৰ দি আছে, এনেকুৱা লাগিছে। কি কৰোঁ কি নকৰোঁ। অ' মাই গড, মইতো পাগল হৈ গৈছোঁ ইয়াত আহি। মোৰ ভাইটিও ওলাইছিল 15 আগষ্টত ফুৰিবলৈ, মেঘালয় ফুৰিবলৈ। সিহঁতে আমাক লৈ গ'ল অকণমান, সিহঁতৰ লগত আমাকো লৈ গ'ল ফুৰাবলৈ। এয়া মেহবুব আৰু মোৰ ছোৱালী একদম আইচক্ৰীম খাই আছে। ক'ত ক'ত গ'লোঁ ভালকৈ পিছত দেখাই আছোঁ দেই। আজি অকণমান এনেই আৰু এতিয়া আমি গৈ আছোঁ গুহাত। চচমান না কোনোবা এটা, এটা লাইট আছে, বেছি নাথাকে।
কিয়া কিয়া খালি লৈ যাব লাগিব লৈ এইটো দেন তো আকৌ নহয় এইটো গোৱা সিদ্ধ সদা সেইটো গোৱাত সুমলি বাপা যি আলেনি কিমান অহা আছিল আমাৰ মাথা খালো কিন্তু 6 ফুটৰ মানুহবিলাক এনেকুৱা ये न पूछो बड़ा पूरा हुआ नहीं है सेकंड की মই তো বিচাৰিয়ে নাপালো চেন্ডেল किसने जाना हम नहीं जाना अरे क्या लिया वो बारे में जो কত বলা না এবারে দেখা না পায় আমি কি হ্যালো নাই নাই তো নাই খেলা नाचनो बोले कह दिया ধুনীয়াকৈ ভিডিঅ' বনাই দিছোঁ দেই আজিলৈ ইমানেই বাই